ভিডিঅ'টো স্কিপ নকৰিব যাতে আপুনি জানিব পাৰে যে এটা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এটা ৰাইট কোম্পানী আমি কি ধৰণে চুজ কৰিব পাৰিম তো আহক আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম কথা চাওক ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এটা ৰাইট কোম্পানী চুজ কৰিবলৈ যোৱাৰ আগত আপুনি মই চাব লাগিব সেই কোম্পানীটোৰ মেনেজমেণ্ট সিস্টেম কিয়নো চাওক এটা যদি কোম্পানীৰ মেনেজমেণ্ট সিস্টেমটো যদি ষ্ট্ৰং নহয় বা মেনেজমেণ্ট সিস্টেমটো যদি পাৱাৰফুল নহয় তেতিয়াহ'লে সেই কোম্পানীটো গম পাব যে বেছি দিন থাকিব নোৱাৰে গতিকে এটা কোম্পানী লাইফ টাইম চলিবৰ কাৰণে লং টাইম চলিবৰ কাৰণে প্ৰথমতে সেই কোম্পানীটো এটা মেনেজমেণ্ট সিস্টেমটো ষ্ট্ৰং হ'ব লাগিব গতিকে আপুনি মই যিটো কোম্পানীত কাম কৰিবলৈ যাম প্ৰথমে চুজ কৰিব লাগিব যে সেই কোম্পানীটোৰ মেনেজমেণ্ট সিস্টেমটো পাৱাৰফুল হয় নে নহয় এণ্ড সেকেন্ড কথা আমি চেক কৰিব লাগিব যে কোম্পানীটোৰ লগত যিখিনি প্ৰডাক্টছ আছে সেই প্ৰডাক্টছখিনি কোৱালিটি এণ্ড বেষ্ট অফ দ্য বেষ্ট হয় নে নহয় কিয়নো সব ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত প্ৰত্যেকটো গেম সৃষ্টি হয় প্ৰডাকশ্যন তো গতিকে আপুনি যিটো কোম্পানীত কাম কৰিবলৈ যাব প্ৰথমে সেই কোম্পানীটোৰ প্ৰডাক্টবোৰ কোৱালিটি বেষ্ট হয়নে পাৱাৰফুল হয়নে ৰাইজে আকোৱালি ল'ব পাৰিবনে তো প্ৰথম সেকেন্ড কথা আপুনি মই প্ৰডাক্ট সিস্টেমটো চাব লাগিব যে প্ৰডাক্টটো কিমান কোৱালিটি হয় ৰাইজে আকোৱালি ল'বনে নলয় যে প্ৰডাক্টটো কাৰোবাৰ উপকৃত কৰে নে নকৰে প্ৰডাক্টৰ ৰেঞ্জটো কেনেকুৱা তো এই কথাখিনি আমি 2 নম্বৰতে চেক কৰিব লাগিব এণ্ড 3 নম্বৰতে আপুনি মই চেক কৰিব লাগিব পাৱাৰফুল এডুকেশ্যন সিস্টেম এণ্ড সাপোৰ্ট সিস্টেম কিয়নো সব আপুনি মই যিটো কোম্পানীৰ লগত কাম কৰিবলৈ যাম যদি সেই কোম্পানীটোৰ এটা এডুকেশ্যন সিস্টেম নাথাকে বা এইটো সাপোৰ্ট সিস্টেম নাথাকে তেন্তে আপুনি সাকসেস হ'ব নোৱাৰে তো গতিকে তাৰ কাৰণে আপুনি চেক কৰিব লাগিব যে কোম্পানীৰ লগত এডুকেশ্যন সিস্টেম আছে নে নাই এণ্ড কোম্পানীৰ সাপোৰ্ট সিস্টেমটো কেনেকুৱা হয় বা কোম্পানীয়ে কেনে ধৰণৰ সাপোৰ্ট দি থাকে তো গতিকে কোম্পানীৰ যদি সাপোৰ্ট সিস্টেমটো আৰু এডুকেশ্যন সিস্টেমটো ষ্ট্ৰং নহয় তেন্তে আপুনি সেই কোম্পানীত আগবাঢ়ি যাব নোৱাৰে এণ্ড 4 নম্বৰতে আপুনি মই লক্ষ্য কৰিব লাগিব যে এটা কোম্পানীৰ প্লানটো তেওঁলোকে যিটো প্লান ডিজাইন কৰিছে সেই প্লানটো সিম্পল এণ্ড কেৰিয়াৰ বেছ হয় নে নহয় আপুনি মই লক্ষ্য কৰিব লাগিব অৰ্থাৎ সব আপুনি মই যিটো প্লানত কাম কৰিবলৈ যাম সেই প্লানটো কেনে ধৰণে আপোনাক ইনকম দিছে বেছিকে দিলেও নহব কমকে দিলেও নহব মানে ইকুৱেলি ডিস্ট্ৰিবিউট হ'ব লাগিব যাতে কোম্পানীৰো লোকচান নহয় আপোনাৰো লোকচান নহয় এনেকুৱা এটা সিম্পল প্লান হ'ব লাগিব এণ্ড কেৰিয়াৰ বেছ প্লান হ'ব লাগিব যিটো প্লানত আপুনি লাইফ টাইম লং টাইম কাম কৰিব পাৰিব গতিকে আমি 4 নম্বৰতে সুন্দৰ এটা প্লান চুজ কৰি আপুনি মই যাব লাগিব ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি কাম কৰিবলৈ এণ্ড লাষ্ট আপুনি মই চাব লাগিব যে সেই কোম্পানীটো কিমান ডাইৰেক্ট সেলিঙৰ লিগেলিটি মতে আছে বা কোম্পানীটো কিমান লিগেলিটি আছে কোম্পানীৰ লগত কি কি ডকুমেণ্টছ আছে কোম্পানীৰ লগত লিগেল ডকুমেণ্টছ কি আছে কোম্পানীয়ে কাৰ অথৰাইজ সিগনেচাৰ কৰিছে মানে আল্টিমেটলি চাবলৈ গ'লে আপুনি মই লিগেলিটি চেক কৰাৰ প্ৰয়োজন আছে কিয়নো চাওক আজিকালি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত বহুতো ফেক কোম্পানী চলি আছে বহুতো ভুৱা কোম্পানী চলি আছে যিখিনি কোম্পানীৰ লগত আপুনি মই যদি কাম কৰোঁ তেন্তে আপুনি মই ফেইল হৈ যোৱাৰ চান্স আছে গতিকে আপুনি মই কোম্পানীটোৰ লিগেলিটি চেক কৰাৰ প্ৰয়োজন আছে সেইধৰণে আমি কিছুমান ৰাইট কোম্পানী চুজ কৰি ল'ব পাৰোঁ আৰু গতিকে এনেকুৱা কিছুমান আপুনি টাৰ্ম এণ্ড কণ্ডিশ্যন চাই লওক এনেকুৱা কিছুমান আপুনি ষ্ট্ৰেটেজিক চাই লওক এটা কোম্পানী এটা ভেৰিফাই কৰি লওক তাৰপিছত আপুনি এটা ৰাইট কোম্পানীত কাম কৰক এটা বৃহৎ পৰিমাণে ফিউচাৰ গঢ়ি ল'ব পাৰিব তো আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে বুজি পাইছে যদি বুজি পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব